আমাৰ প্ৰকৃতি অতি মনোমোহা। আমি যেতিয়াই কিবা সপোন দেখোঁ, সেই সপোনৰ ৰহস্য ভেদ কৰিবলৈ আমাৰ মন যায়। প্ৰায়ভাগ সপোনৰে কিছুমান নিজা অৰ্থ আছে। আমি প্ৰায়ভাগ লোকেই নাগৰ সপোন দেখোঁ, কেতিয়াবা নাগ দংশন আৰু কেতিয়াবা নাগ পূজন। তেন্তে আজি জানো আহক সপোনত সাপ দেখিলে কি হয়। সপোনত যদি সৰ্প বা কলা ৰঙৰ নাগ ভেদ তুলি বহি থকা দেখা যায়, তেন্তে তাক শুভ বুলি গণ্য কৰা হয়। এয়া হঠাতেই ধন প্ৰাপ্তিৰ সংকেত। সপোনত নাগ হত্যা কৰা দেখা পালে বা নাগৰ ওপৰত প্ৰহাৰ কৰা দেখা পালে সন্তানৰ দুখ হোৱাৰ সম্পূৰ্ণ সংকেত দিয়ে। সপোনত যদি কিবা খান্দি থাকোঁতে বা চাফা কৰি থাকোঁতে নাগ দেখা পোৱা যায়, তেন্তে ই সামান্য ৰূপত শুভ বুলি গণ্য কৰা হয়। সপোনত যদি নাগে দংশন কৰা দেখা পোৱা যায়, তেন্তে ই প্ৰথম কোটাৰ শুভ সপোন বুলি মনা যায়। এনেধৰণৰ সপোন দেখা ব্যক্তিৰ ভাগ্য শীঘ্ৰেই ফলিয়ায়। আহিবলগীয়া সময়তেও সমাজত মান সন্মান প্ৰাপ্তি হয়। যদি সপোনত নাগে ৰাস্তা পাৰ হৈ যোৱা দেখা পায়, তেন্তে সেই ব্যক্তিজনৰ সন্মুখত শত্ৰুৱে সেও মানি দিয়ে, লাগিলে সেই শত্ৰুতা কিমানেই গভীৰ নহওক কিয়। সপোনত নাগ পূজা কৰা দেখা পালে গুৰুত্বপূৰ্ণ কাৰ্য সম্পূৰ্ণ হৈ উঠে। ঘৰত সুখ আৰু শান্তিৰ বাতাবৰণ হয়।